ৰেচন কাৰ্ড নথকাসকলৰ বাবে অতিকৈ ভাল খবৰ। চৰকাৰে 5 লাখকৈ লোকক প্ৰদান কৰিব ৰেচন কাৰ্ড। এই ৰেচন দুখীয়া ব্যক্তিসকলক সহায় কৰাৰ স্বাৰ্থত আমি 5 লাখ তেনেকৈ টাৰ্গেট লৈছোঁ। 5 লাখ দুখীয়া মানুহক আমি আগন্তুক দিনত এই অন্ন সুৰক্ষাৰ আহক বন্ধুসকল, মোবাইলৰ স্ক্ৰীনলৈ ইতিমধ্যে আপোনালোকে নিউজটো চালে। ৰাজ্যত কিন্তু 5 লাখ দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। কোনসকল ব্যক্তিয়ে পাব ৰেচন কাৰ্ড আৰু কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্ট লাগিব, মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। সব বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। প্ৰথমতে ভাৰতীয় নাগৰিক হ'ব লাগিব, অৰ্থাৎ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। দ্বিতীয়তে এনুৱেল ইনকাম কিন্তু 1 লাখতকৈ কম হ'ব লাগিব। আপোনালোকৰ বাৰ্ষিক আয় কিন্তু 1 লাখতকৈ কম হ'ব লাগিব, তেনেহ'লেহে এপ্লাই কৰিব পাৰিব। এতিয়া জনাম আবেদন কৰোঁতে কি ডকুমেণ্ট লাগিব। বন্ধুসকল এইখন ৱেবছাইটত আহিলে আপোনালোকে চাব পাৰিব নিশ্চয়। মই এতিয়া দেখাম কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, নথিৰ প্ৰয়োজন হ'ব। ৰিকুৱাৰ্ড ডকুমেণ্ট ফৰ নিউ ৰেচন কাৰ্ড, এখন নতুন ৰেচন কাৰ্ড এপ্লাই কৰোঁতে কি ডকুমেণ্ট প্ৰয়োজন হ'ব। 1 নম্বৰত আছে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সম্পূৰ্ণ ডিটেইলছ লাগিব। 2 নম্বৰত লাগিব যদি আপোনাৰ পৰিয়ালৰ যিকেইজনমান 10 বছৰৰ তলত কম আছে তেন্তে বাৰ্থ চাৰ্টিফিকেট লাগিব সেই ব্যক্তিসকলৰ। 3 নম্বৰত লাগিব চাৰ্টিফাই কপি, অৰ্থাৎ ভোটাৰ ফলিঅ' কপি লাগিব। 4 নম্বৰত যাব খাজনাৰ ৰচিদ। 5 নম্বৰত আছে সাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড। যিসকল ব্যক্তিয়ে সাৰেণ্ডাৰ কৰিছে সেই কপিটো লাগিব। যদি আপোনাৰ এইটো দিলেই হ'ল, নিদিলেও হ'ল, এইটো কোনো কথা। 6 নম্বৰত লাগিব এড্ৰেছ প্ৰুফ, যিকোনো এটা পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বেংক পাছবুক, পোষ্ট অফিচ পাছবুক, ইলেক্ট্ৰনিক বিল, টেলিফোন বিল বা আধাৰ কাৰ্ড, যিকোনো এটা এড্ৰেছ প্ৰুফ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু এই ডকুমেণ্টছখিনি লৈ এপ্লাই কৰিব লাগিব যিকোনো আপোনাৰ ডিষ্ট্ৰিক্টত DC কোড অথবা সাব ডিভিজন কোৰ্টত গৈ এপ্লাই কৰিব পাৰিব। থেংক ইউ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।